হাই এভৰিৱান, পোনপ্ৰথমে দিব্যজ্যোতি তাও ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ আনিছোঁ আসাম পুলিচ ABUB 2022 চনৰ ৰিটেন এক্সামত অহা কেইটামান গুৰুত্বপূৰ্ণ GK কুৱেশ্যন। আসাম পুলিচতে নহয়, যিকোনো ইণ্টাৰভিউত এনেকুৱা ধৰণৰ GK কুৱেশ্যন আহিব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেনেহ'লে প্ৰশ্নকেইটা কি চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? উত্তৰটো হৈছে দৰঙত 1894 চনৰ 28 জুলাইত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1671 চনত। নেক্সট প্ৰশ্নটো হৈছে মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে এটা। নেক্সট প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ উত্তৰটো হৈছে ফুটবল খেলৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হৈছে 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত হ'ব? ইয়াৰ উত্তৰটো হৈছে কাটাৰত। নেক্সট প্ৰশ্নটো হৈছে 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নীলমণি ফুকন। নেক্সট প্ৰশ্নটো হৈছে কলীয়াভোমোৰা দলংখন কোনখন ঠাইত উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো হৈছে শোণিতপুৰ নগৰ। নেক্সট প্ৰশ্নটো হৈছে অসম লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 14খন। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট প্ৰশ্নটো হৈছে সতী সাধনী কোন অংকৰ আছিল? ইয়াৰ উত্তৰটো হৈছে চুতীয়া অংক। নেক্সট প্ৰশ্নটো হৈছে অৰুণাচলৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে ইটানগৰ। নেক্সট প্ৰশ্নটো হৈছে এখন সোণাৰ অচিয়ন কি ৰঙৰ হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে 24 চক্ৰ। নেক্সট প্ৰশ্নটো হৈছে কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1950 চনত। নেক্সট প্ৰশ্নটো হৈছে ৰামায়ণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বাল্মীকি। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ। আকৌ পুনৰবাৰ নতুন এটা ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই।